ময়ৰাবাৰীৰ হগুনবানী গাঁৱত আটক 3জন চাইবাৰ অপৰাধী উদ্ধাৰ 1720টা সিম কাৰ্ড চাইবাৰ অপৰাধীৰ বিৰুদ্ধে সক্ৰিয় মৰিগাঁও আৰক্ষী নিশা ময়ৰাবাৰীৰ হগুনবাহী গাঁৱত মৰিগাঁও জিলা চোৰাংচোৱাৰ অভিযানত আটক 3জনকৈ চাইবাৰ অপৰাধী ধৃত চাইবাৰ অপৰাধী তিনিটাৰ নাম ক্ৰমে ইছাহাক আলী ৰাব্বুল ইছলাম আৰু গ্যাছ উদ্দিন আনহাতে আটক হোৱা 3জনৰ ঘৰ ময়ৰাবাৰীৰ হগুনবাহী গাঁৱত অভিযানকাৰী দলটিয়ে ইছাহাক আলীৰ ঘৰৰ পৰা 1720টা সিম কাৰ্ড এখন AS02AH 5609 নম্বৰৰ পালচাৰ বাইক আৰু 11টা মোবাইল ফোন জব্দ কৰে আনহাতে ৰাব্বুল ইছলাম আৰু গ্যাছ উদ্দিনৰ ঘৰত তালাচী চলাই যদিও আৰক্ষী অহাৰ উমান পাই অবৈধ সামগ্ৰীসমূহ লুকুৱাই দিয়া বুলি সন্দেহ প্ৰকাশ কৰা হৈছে সন্ধিয়াৰ পৰা নিশা প্ৰায় 12টা বজালৈ চলিছিল এই অভিযান ইতিমধ্যে আটক হোৱা 3জনক সোধপোছৰ বাবে ময়ৰাবাৰী আৰক্ষী থানালৈ লৈ যোৱা হয় আটক কৰিছে হয় বৰ্তমান আমি 3জন মানুহক আটক কৰিবলৈ সক্ষম হৈছোঁ আৰু তেওঁলোকৰ ঘৰ চাৰ্চ কৰা হৈছে ঘৰ চাৰ্চ কৰি 1720টাকৈ চিম ভোডাফোন আৰু আইডিয়া কোম্পানীৰ চিম আমি জব্দ কৰিবলৈ সক্ষম হওঁ তদন্ত চলি আছে নেকি এতিয়া হয় বৰ্তমান আমি আৰু তদন্ত অব্যাহত ৰাখিছোঁ চিমৰ বাহিৰে এখন বাইক আৰু মোবাইল ফোন জব্দ কৰিছে বাইক মটৰচাইকেল পাইছোঁ আৰু মোবাইল ফোনো জব্দ কৰিবলৈ সক্ষম হৈছোঁ চিম উদ্ধাৰ হ'ল কি ক'ব চিমৰ ব্যৱসায় কৰে আপুনি চাইবাৰ কৰে নেকি তো চিম ইমান কাল চিম আপোনাৰ ঘৰত কেনেকৈ উদ্ধাৰ হ'ল মৰিগাঁৱৰ পৰা পল্লৱ বৰুৱাৰ ৰিপৰ্ট ডিজিটেল ডেস্ক নিউজ টাইম আমাৰ মঞ্চ নিৰপেক্ষ কণ্ঠ অসম আৰু অসমীয়াৰ স্বাৰ্থত আমি দিম শুদ্ধ আৰু নিৰপেক্ষ খবৰ সৰ্বহাৰাৰ অভাৱ অভিযোগ নিষ্পত্তি কৰাই আমাৰ লক্ষ্য আপোনাৰ প্ৰতিটো সমস্যা চৰকাৰ প্ৰশাসনক দৃষ্টি কৰোৱাত আমি দায়বদ্ধ অভিযোগৰ সত্যতা নিৰূপণ কৰা আমাৰ নহয় আইনৰ দায়িত্ব নিৰ্ভীক নিৰপেক্ষতাৰ প্ৰতিশ্ৰুতিৰে চাই থাকিব আপোনাৰ প্ৰিয় ডিজিটেল চেনেল নিউজ টাইম